নমস্কাৰ বন্ধুসকল, মই আজি এটা ভিডিঅ' বনাব গৈ আছোঁ। বহুত দিন পিছত মই আকৌ মোৰ চেনেলত আহিছোঁ। আজি আমি এটা কালী পূজাত গৈ আছোঁ, বাৰহাট কালী পূজাত। আপোনালোকক দেখাম কালী পূজাটো কেনেকুৱা। বলক বন্ধুসকল, আমি এতিয়া আগুৱাই গৈ আছোঁ। আমি এতিয়া অলপ গ'লে কালী মণ্ডপ পাম। আপোনালোকক দেখাম কেনেকুৱা পৰিৱেশ আৰু কেনেকুৱা মেলাত ভিৰ আৰু কেনেকুৱা মানুহ হয়। বলক আমি এতিয়া গৈ আছোঁ আগুৱাই। আমি এতিয়া অলপ দেৰি হ'লেও পাই যাম। বলক বন্ধুসকল, আমি এতিয়া ৰোড আহি পাইছোঁহি। ৰোডেৰে অলপ গ'লে আমি মণ্ডপ পাম। মণ্ডপত গৈ আপোনালোকক দেখাম কেনেকুৱা পৰিৱেশ আৰু কেনেকুৱা মানুহৰ ভিৰ। বলক আমি এতিয়া আগুৱাই গৈ আছোঁ আৰু আগুৱাই গৈ থাকোঁ। আমি এতিয়া পূজাথলীত আহি উপস্থিত হৈছোঁ। আমি এতিয়া গেটৰে সোমাম। এইটো চাওক মেইন গেট। এই গেটেৰে অলপ সোমাই গ'লে পাম আমি মণ্ডপ আৰু আগুৱাই গৈ থাকিম। দেখা পাইছে যে মানুহৰ ভিৰ বহুত দেখা গৈছে আৰু ভিতৰত গ'লে কেনেকুৱা জানো দেখা যায়। আপোনালোকক দেখাম মই কেনেকুৱা পৰিৱেশ আৰু কেনেকুৱা মানুহৰ ভিৰ আৰু মূৰ্তিখনো দেখাম। মাৰ মূৰ্তিখন দেখাম কেইহাত আৰু কিমান ওখ। বলক আমি এতিয়া আগুৱাই গৈ থাকোঁ। এয়া চাওক মেলাৰ ভিতৰৰ দৃশ্য আপোনালোকক দেখাই আছোঁ। আপোনালোকে দেখিলে গম পাব কেনেকুৱা পৰিৱেশ। এয়া চাওক আমি এতিয়া সোমাই যাম গেটৰ সন্মুখত। মেইন গেট আহি পালোহি। এতিয়া আমি মেলাত থলীত সোমাম। মেলাত থলীত সোমালে মই আপোনালোকক দেখাম কেনেকুৱা পৰিৱেশ আৰু কেনেকুৱা অৱস্থা। বলক বন্ধুসকল, আমি আগুৱাই গৈ থাকোঁ। বলক বন্ধুসকল, এয়া সোমাই আছোঁ। চাওক আমি এয়া সোমাই আছোঁ মণ্ডপৰ ভিতৰত। এয়া চাওক মানুহৰ ভিৰ আৰু ভক্তবৃন্দৰ ভিৰ। ইয়াত কিমান বহুত দূৰৰ পৰা ইয়াত ভক্তবৃন্দ আহিছে। আপোনালোকক দেখাই আছোঁ কেনেকুৱা পৰিৱেশ। বন্ধুসকল, এয়া চাওক আপোনালোকক বাৰহাট কালী মূৰ্তি মাৰ দেখাই আছোঁ। মাৰ মূৰ্তিখন 12 হাত ওখ মা আপোনালোকক দেখাই আছোঁ। 12 হাত ওখ মা কালীৰ মূৰ্তি। আৰু এয়া চাওক মানুহ ভক্তবৃন্দৰ ভিৰ, কিমান মানুহৰ ভিৰ। বহুত দূৰৰ পৰা ইয়াত ভক্তবৃন্দ আহিছে। আৰু আপোনালোকে দেখিব পাইছে কিমান বেয়া কাৰ্যালয়। আপোনালোকে কাৰ্যালয়ো দেখিব পাইছে। আপোনালোকে দেখি আছে যে কেনেকুৱা ভিৰ হৈছে। আৰু আপোনালোকক আকৌ দেখাই আছোঁ মা কালীৰ মূৰ্তিখন। এইটো চাওক 12 হাত ওখ মা কালীৰ মূৰ্তি। আপোনালোকে নিশ্চয় দেখা পাইছে। এয়া আপোনালোকে দেখা পাইছে কালী মণ্ডপ, 12 হাত মা কালীৰ মূৰ্তি। আপোনালোকক দেখাই আছোঁ এইটো মণ্ডপৰ ভিতৰত মা কালীৰ মূৰ্তি। নিশ্চয় দেখা পাইছে আপোনালোকে। হেল্ল' বন্ধুসকল, বহুত ভাল লাগিছে ইয়াত আহি আমি। আপোনালোকে দেখিব পাইছে যে বহুত মানুহ ভিৰ হৈছে ইয়াত। বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব।